হেল্ল' গাইজ, জনাই আছোঁ এটা খুব গুৰুত্বপূৰ্ণ খবৰ। যিহেতু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীদেৱে যোৱাকালি ঘোষণা কৰিছে যে গ্ৰেজুৱেট টিচাৰ মেথমেটিক্স বুলি এটা নতুন পদ সৃষ্টি কৰিব আৰু তাতে 2000 পদ থাকিব। তো বহুতে এইটো প্ৰশ্ন কৰি আছে যে গ্ৰেজুৱেট টিচাৰ মেথছৰ কাৰণে অৰ্হতা কি হ'ব পাৰে। তো সেইকাৰণে মই এই বিষয়ে সবিশেষ জনাম। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব। প্ৰথমতে চাই লওক মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছিল। গ্ৰেজুৱেট টিচাৰ মেথছ বুলি এটা সুকীয়া পদ হ'ব লাগে, যাতে গণিতৰ ওপৰত আমি একোজন শিক্ষক নিযুক্তি দিব পাৰোঁ। গণিতৰ শিক্ষক নোহোৱা বাবে আমাৰ স্কুলসমূহত শিক্ষা ব্যৱস্থাত বহুত জটি পৰে। শিক্ষা বিভাগে কেইবা হাজাৰো, বিশেষকৈ প্ৰথম অৱস্থাত প্ৰায় 2000 গণিত শিক্ষকৰ পদ সৃষ্টি কৰিব লাগিব। সেয়েহে মাধ্যমিক শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়াটো এমাহ বা 2 মাহ পিছত আমি আৰম্ভ কৰিম। তো এইটো মনত ৰাখিব যে 2021 চনৰ পৰা যি এপইণ্টমেণ্ট দি আছে গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ, সকলোবিলাক গ্ৰেজুৱেট টিচাৰ ছায়েন্স বুলি এপইণ্টমেণ্ট দিছে। মেথছৰ কোনো ধৰণৰ পোষ্ট নাছিলে, যদিও আগতে অসম চৰকাৰক ৰিকুৱেষ্ট কৰা হৈছিল, কিন্তু তথাপি দিয়া নাছিল। তো এইবছৰ যিহেতু ঘোষণা কৰিছে, তো অৰ্হতা কি ধৰণৰ হ'ব পাৰে মই ইয়াত দেখুৱাই দিছোঁ। এইটো হয়তো প্ৰথম প্ৰিফাৰেঞ্চ হ'ব পাৰে। এনেকুৱা হ'ব পাৰে যে হায়াৰ ছেকেণ্ডেৰীত গণিত আৰু গ্ৰেজুৱেশ্যনতো গণিত এটা বিষয় হিচাপে লৈ পঢ়া হ'ব লাগিব। আৰ্টছতে হওক বা ছায়েন্সতে হওক, গণিত লৈ সকলোৱে পঢ়িব পাৰে। ছেকেণ্ড অপশ্যন এনেকুৱা থাকিব পাৰে, হায়াৰ ছেকেণ্ডেৰী মেথমেটিক্সত ধৰক 60 পোৱা আৰু ডিগ্ৰীত গণিত এটা বিষয় হিচাপে লৈ পঢ়া হ'ব লাগিব। এনেকুৱা অৰ্হতাও হ'ব পাৰে। তৃতীয়তে এনেকুৱাও হ'ব পাৰে যে ডিগ্ৰীত গণিত মেজৰ হিচাপে লৈ পঢ়া হ'ব লাগিব। তো ডিগ্ৰীত মেথছ যদি মেজৰ থাকে, তেতিয়া অট'মেটিকলি তেওঁৰ হায়াৰ ছেকেণ্ডেৰীততো মেথছ থাকিবই। বাট থাৰ্ড এনেকুৱা হ'ব পাৰে যে হায়াৰ ছেকেণ্ডেৰীত গণিতত 60% পোৱা আৰু ডিগ্ৰী কমপ্লিট কৰা হ'লেও হ'ব। কেৱল হায়াৰ ছেকেণ্ডেৰীত গণিতত 60% থকা হ'ব লাগিব। মোৰ বোধেৰে এনেকুৱা হ'ব লাগে গ্ৰেজুৱেট টিচাৰ মেথছৰ অৰ্হতাবোৰ। আৰু বহুতে হয়তো ক'ব যে মোৰ মাষ্টাৰ ডিগ্ৰীত মেথছ আছে। তো মাষ্টাৰ ডিগ্ৰীত মেথছ থাকিলেতো তেওঁলোক মানে অৰ্হতা সম্পন্ন হ'বই, তেওঁলোক এইটো পোষ্টৰ কাৰণে যোগ্য হ'ব, যিহেতু গ্ৰেজুৱেট টিচাৰ ইয়াত ডিগ্ৰী লেভেললৈকে ধৰে। তো এইখিনি আছিলে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। আপোনালোকেও কিবা কমেণ্টত জনাব লগা হ'লে জনাব। থেংক ইউ।